ইতিমধ্যে আমাৰ মাজত প্ৰতিযোগিতা সাহিত্যিক লেখক জুৰি বৰা বৰগোহাঁই উজনি মাজুলী খেলপথাৰ মহাবিদ্যালয় প্ৰাংগণত উপস্থিত হৈছেহি। আমি তেখেতৰ উপস্থিতিত আমি উজনি মাজুলী খেলপথাৰ মহাবিদ্যালয় উৎফুল্লিত আনন্দিত, মাজুলীবাসী আনন্দিত। এই আপাহতে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষই এখনি ফুলাম গামোচাৰে আমাৰ জুৰি বৰা বাইদেউক আদৰণি জনাইছে। আমাৰ জি এছ পৱন দলে এখনি ফুলাম গামোচাৰে আমাৰ জুৰি বৰা বাইদেউক আদৰণি জনাইছে। প্ৰচেছ এইটো খুব প্ৰণালীবদ্ধভাৱে উন্নত দেশবোৰে আমাৰ নিচিনা দুখীয়া দেশবোৰৰ ল'ৰা ছোৱালীৰ কাৰণে কৰা এটা ব্যৱসায়। সেই কথাটি মই তোমালোকক আজি কম, অকণমান সময় কম। মই তোমাক উদাহৰণ হিচাপে কৈছো, এখন গাঁৱত দুঘৰ মানুহ আছে, এঘৰ বিৰাট ধনী, আৰু সেই ধনী মানুহবিলাক হ'ল আমেৰিকা, জাপান, এনেকুৱা বুলি ভাবি লোৱা। গাঁওখনৰ দুঘৰ মানুহ খুব ধনী, এখন হ'ল আমেৰিকা, এখন হ'ল জাপান। তুমি গাঁওখন কল্পনা কৰি লোৱা, আৰু তুমি ভাবি লোৱা তুমি আটাইতকৈ দুখীয়া ঘৰৰ, ধনী ঘৰৰ কাষৰ ওচৰতে তোমাৰ ঘৰ। তোমালোক খুব চোকা, আমি তৃতীয় বিশ্বৰ মানুহ হয়নে নহয়? আমি দৰিদ্ৰ মানুহ, কিন্তু তোমালোক বহুত চোকা। তোমালোকৰ ব্ৰেইনবোৰে বহুত নতুন নতুন আৱিষ্কাৰ কৰিব পাৰে। তোমালোকে গান গাব পাৰা, নাচিব পাৰা, তোমালোকে শূন্য আৱিষ্কাৰ কৰা, তোমালোকে ভাৰতীয় নাচা, সত্ৰীয়া নাচা, গুমৰাগ নাচা। এই বস্তুবোৰ যে জানা, সেই ধনী ঘৰৰ মানুহবোৰে ভয় কৰি থাকে। তেওঁলোকে ভাবি থাকে এই মানুহবোৰ যদি জাগ্ৰত হয়, এই মানুহবোৰে যদি নিজৰ ক্ষমতাটো ব্যৱহাৰ কৰে, নিজৰ যদি ব্ৰেইনটো ব্যৱহাৰ কৰে, তেতিয়াহ'লে আমাৰ এল জি কোম্পানীৰ মোবাইলটো, আমাৰ নকিয়া কোম্পানীৰ বস্তুবোৰ, আমাৰ চাৰ্ভৰ পেকেটটো, আমাৰ টেলিফোনটো, আমাৰ যিবিলাক জিবি, 3GB, 4GB এইবোৰকে ব্যৱহাৰ কৰিব। সেইবিলাক তেওঁলোকে কি কৰে, তোমালোকক কিছুমান পুতলা দি দিয়ে, তহঁতি খেলি থাক, তহঁতি নপঢ়িবি, তহঁতি যদি পঢ় আমাৰ বস্তু বিক্ৰী নহ'ব। আৰু সেই পুতলাবোৰে হ'ল হোৱাটছআপ, ফেচবুক। মানে দুখীয়া ঘৰ ল'ৰা ছোৱালীৰ চোতালত এগাল পুতলা দি ধনীবোৰে খুব ইউজ কৰি আছে। গতিকে বুজি পাইছা তোমালোকে? গতিকে এতিয়া তোমালোকে কি কৈছা, তোমাৰ দৰিদ্ৰ দেউতাৰ পইচাৰে ফোন কিনিছা, তোমাৰ দৰিদ্ৰ দেউতাৰে কিনা ফোনটোত যেতিয়া তুমি হেল্ল' বুলি কোৱা, সেই এটকাটো কাৰ একাউণ্টত সোমাই? আদানী বা আম্বানী। গম পাইছা ন? পথাৰত যেতিয়া ঘাম উলিয়াই যিটো এটকা ঘটে, সেই ঘটনাত মানে সেই দুখীয়া ধনী মানুহে দুখীয়া ঘৰৰ চোতালৰ পৰা অনুভৱ আহৰণটো কৰিয়ে আছে। আৰু তোমালোকক নতুন চিন্তা নকৰিবৰ কাৰণে তোমালোকৰ হাতত কিছুমান খেলৰ পুতলা এৰি দিছে। তহঁতি চোতাললৈ ওলা, তহঁতি খেল, আৰু মোৰ ল'ৰা ছোৱালীয়ে পঢ়ক। এতিয়া সেই ধনী ঘৰৰ ল'ৰা ছোৱালীকেইটা হ'ল আমেৰিকাৰ, জাপানৰ ল'ৰা ছোৱালী। আৰু সিহঁতক কি কৰিছে, মোবাইল, নেটৱৰ্ক এইবোৰৰ পৰা আঁতৰাই তাহাঁতক কিতাপ পঢ়িবলৈ দিছে, যাতে তেওঁলোকৰ নিজৰ ব্ৰেইনটো ডেভেলপ কৰিব পাৰে আৰু আমাক ছাবজেষ্ট কৰি ৰাখিব পাৰে। আমাক মানে ধনী ঘৰৰ ল'ৰাটোক পঢ়িব দিছে, তই পঢ়, দুখীয়া সময়টো সেই পুতলা দিছো, সিহঁতি খেলি থাকক, তই পঢ়, তই পঢ়ি সিহঁতক এক্সপ্লইট কৰ, যিমান পাৰো শোষণ কৰ। সিহঁতৰ বাপেকে পথাৰত হাল বাই দুমুঠি ধান আনিব, সেইখিনি বিক্ৰী যিকেইটা পইচা পাব তই লৈ আহিবি। আৰু তই লৈ আহিবৰ কাৰণে কি কৰিব লাগিব, তেওঁৰ ল'ৰাটোক আমি মূৰ্খ বনাব লাগিব। আৰু মূৰ্খ বনাবৰ কাৰণে প্ৰযুক্তিগতভাৱে আমাক এক্সপ্লইট কৰি আছে। আৰু সেই এক্সপ্লইট কৰা বস্তু কেইটাই হ'ল ফেচবুক, হোৱাটছআপ, ৰিলছ এটচেট্ৰা এটচেট্ৰা। হয়নে নহয়? কাৰোবাৰ আপত্তি আছে নেকি এইখিনি কথা? এতিয়া তোমালোকে ইয়াৰ কাৰণে কি কৰিব লাগিব? এইটো এডিক্টেড নিচা, মদ খোৱাৰ নিচিনা নিচা। আৰু সেইটো জানে, তেওঁলোকে টেকনিকেলি বহুত ৰিচাৰ্চ কৰি কৰিছে। এই ল'ৰা ছোৱালী তোমালোক চবেই এটা আমি কি বুলি কওঁ, গাঁৱৰ মানুহ ক'বলৈ আমুকৰ বাৰু বহুত মেটেল মানে
বহুত আছে সেই বস্তুটো আমেৰিকাই বহুত দিন আগতে গম পালে প্ৰযুক্তিটো তাৰমানে উন্নত দেশবোৰে গম পালে যে ভাৰতৰ অসমৰ এই উজনি মাজুলীৰ ল'ৰা ছোৱালীবোৰ বহুত চোকা গতিকে এই ল'ৰা ছোৱালীবোৰ যদি আমি শুদ্ধ পথেৰে লৈ যাওঁ সিহঁতি জাপানৰ বস্তু নিকিনে দলিয়াই দিব কিন্তু আমাক সেইটো কৰিবলৈ নিদিয়ে আমাক সেইবোৰ চিন্তা কৰিবলৈ নিদিয়ে চিন্তা নকৰাকৈ আমাক কিমান সস্তীয়া আৰু আটাইতকৈ সস্তীয়া বস্তুত আমাক বিজি ৰাখিব পাৰে ব্যস্ত ৰাখিব পাৰে তেওঁলোকে অহৰহ সেইটোৱে কৰি থাকে তুমি এটা কথা মোক কোৱা আজি তোমাৰ এখন ফটো আপলোড কৰিলা ৩,০০০ মানুহে লাইক কৰিলে কাইলৈ সেই কথাটো কোনোবাই মনত ৰাখিবনে কোনো মনত নাৰাখে কাইলৈ যদি ফেচবুক নাইকিয়া হৈ যায় এই যে আমি ঘণ্টা ঘণ্টা ফেচবুকত দিওঁ একে সময়তে মই স্বীকাৰ কৰোঁ ফেচবুকৰ এজন ইউজাৰ কিন্তু মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যিহেতু মই আকৌ কৈছোঁ যে মই নিম্ন বৰ্গৰ মানুহৰ লগতে বহুত দিন কাম কৰি আছোঁ তুমি আজি সাজি কাচি এটা ৰিলছ বনালে বহুতে চালে লাইক কৰিলে আৰু সেইটো সাময়িক আজিৰ দিনটোহে ভাল লাগিলে যেনেকৈ আমি মিঠাই খালে কেইছেকেণ্ডৰ কাৰণে আমাৰ মুখখন ভাল লাগে কিন্তু তাৰপিছত আমাৰ মিঠাই কথাটো আমি পাহৰি যাওঁ নাই ৰিলছ ফেচবুক হোৱাটছআপ তেনেকুৱাই বহুত মেছেজ আমি নিলিখিলেও হয় বহুত কথা আমি নকৰিলেও হয় গতিকে মই তোমালোকক একেবাৰে ৰিকুৱেষ্ট কৰিছোঁ এই বস্তুটো বুজি পোৱা তোমালোকক কেনেকৈ তেওঁলোকে তোমাৰ দেউতাৰ পইচাটো কেনেকৈ তোমাৰ চোতালৰ পৰাই নি আছে দেউতাৰ পইচাটোতো নিছে আৰু তোমালোকক একে সময়তে এক্সপ্লইট কৰি আছে আৰু তোমালোকক চিন্তা কৰিবলৈ দিয়া নাই আৰু এই মুহূৰ্তত মই সকলোকে কওঁ যে তোমালোকক যিবিলাকে এতিয়া যে বিল গেটছ তোমালোকেতো চবেই জানা মাৰ্ক জুকাৰবাৰ্গক চবেই চিনি পোৱা মাৰ্ক জুকাৰবাৰ্গ আৰু বিল গেটছে কি কৰে যেতিয়া সময় পায় মাৰ্ক জুকাৰবাৰ্গে দিনটোত 2 ঘণ্টা কিতাপ পঢ়ে তেওঁ ফেচবুক একাউণ্ট নাই তোমালোকে সেইটোতো জানাই তেওঁ ফেচবুক একাউণ্টেই নাই তেওঁ এতিয়া ফেচবুক আৰু হোৱাটছআপৰ মালিক কিন্তু তেওঁ ফেচবুক একাউণ্ট নাই কাৰণ তেওঁ কিতাপ পঢ়িব লাগিব তেওঁ নিজক ডেভেলপ কৰিব লাগিব আৰু তেওঁ এনেকুৱা হৈছে যে তোমালোকৰ পইচাখিনিৰে তেওঁ দেশখনক উন্নতি কৰাই আছে কিন্তু আমাৰ কাৰণে তেওঁলোকে এৰি থৈ যোৱা নাই আমাক একেবাৰে সুখী সুফল কৰি আমাক জিৰ' কৰি পেলালে আৰু এতিয়া আমি এনেকুৱা হ'লোঁ এতিয়া তোমালোকে কথাখিনি শুনিছা এই মুহূৰ্তত ভাবিছা যে বাইদেৱে কৈছে আজি পৰা আমাৰ ফেচবুক হোৱাটছআপ কমাই কৰিম কিন্তু তোমালোকে গেট পাৰ হৈ যোৱাৰ লগে লগে তোমালোকৰ আকৌ বডিটো এইটো মানে এটা ফিজিকেল আৰু মেণ্টেল এটা বেমাৰ কৰি পেলালে আমাক তোমাৰ বডিটোৱে ক'ব ইছলাম ফেচবুকত কি বা হ'ল মানে মই মোৰ অভিজ্ঞতাৰ পৰা কৈ আছোঁ গতিকে এনেকুৱা কৰি পেলালে মানে আমি এতিয়া ইয়াতে মই তোমালোকক প্ৰত্যাহ্বান জনাব পাৰিম যে ইয়াত যদি বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে তোমাৰ চৌপাশৰ যিটো ইক' ফ্ৰেণ্ডলি পৰিৱেশ প্ৰাকৃতিক পৰিৱেশটোৰ বিষয়ে 10জোপা যদি গছৰ নাম ক'বলৈ ক'ব নোৱাৰে কাৰণ আমি যদি ঔষধি গছবোৰ চিনি পাওঁ তেতিয়াহ'লে তেওঁলোকে আমাৰ পৰা ঔষধি গছবোৰ দিব নোৱাৰা হ'ব গতিকে চব ফালৰ পৰা আমাক অকল এনেকুৱা কৰি ৰাখিছে যাতে আমি ইফালেও নাচাওঁ সিফালেও নাচাওঁ গতিকে তোমালোকক মই আজি সেইটোহে কওঁ যিমান পাৰি কিতাপৰ মাজতে উভতি যোৱা ফেচবুক হোৱাটছআপ ৰিলছ যিমান পাৰা সিমান কমকৈ ব্যৱহাৰ কৰা আৰু তোমালোকে যিমানে ব্যৱহাৰ কৰিবা তেওঁলোকৰহে লাভ হ'ব তোমাৰ দেশখন তোমাৰ পৰিয়াল তোমাৰ স্বাধীনতা তোমাৰ সমতা এইবোৰ একোৱে লাভ নহয় কথাবোৰ বুজি পাইছানে শুনিছানে কি যে কৈছে সেই বুলি ন আজিৰ দিনটোত মই এইবোৰ কথা কয় নে আজিৰ প্ৰেছাৰ মানে কিমান ষ্টেটাছ কিমান হেৰি যাব কিমান মানে ভিউৱাৰ্ছ হ'ব আৰু মই কৈ আছোঁ তাৰ এগেইনষ্টত আৰু আচলতে আমাৰ তৃতীয় বিশ্বৰ মানুহক ভাবিবলৈ সুযোগেই দিয়া নাই সুযোগ নিদিয়াকৈ আমাক এনেকৈ ৰখা হৈছে এই কথাবোৰ আমাৰ ওপৰতে পাৰ হৈ গুচি যায় কিন্তু মাৰ্জিনেলাইজ মানুহ বা নিম্নবৰ্গৰ মানুহবোৰ দিনে দিনে দুখীয়া হৈ গৈ আছে আৰু সেই দুখীয়াটো ধনৰ নহয় কি বিজ্ঞানৰ চিন্তাৰ প্ৰগতিশীলতাৰ অলপ আগতে মই অধ্যক্ষ মহোদয়ৰ লগত কথা পাতিছিলোঁ যে আমাৰ কথা কোৱা মানুহ বহুত হ'ল প্ৰগতিশীল মানুহ বহুত কমি গ'ল আৰু তাৰ কাৰণ কিন্তু ফেচবুক হোৱাটছআপে আমি এতিয়াও আমাক ফটোখন শ্বেয়াৰ কৰক আপোনাৰ দিনটো ভালে যাব আমি ফেচবুকত ব্যৱহাৰ কৰোঁ বাপুদেৱখনৰ ফটোখন শ্বেয়াৰ কৰক আপোনাৰ দিনটো ভালে যাব তেনেকুৱা হ'লে মেডিকেল হস্পিটেলত চবকে মই বাপুদেৱখনৰ ফটোখন দি দিলোঁ যে চব পেচেণ্ট আকৌ ওলাই আহিলেহেঁতেন সেই ইমান বিজ্ঞান ক'ত পালেগে আৰু আমি ক'ত সোমাই থাকোঁ মানে গতিকে আমি অলপ দিন ধৰি তৃতীয় বিশ্বৰ কিছুমান মানুহে এই পুঁজিবাদী যিটো আগ্ৰাসন সেইটোৰ বিপক্ষে আমি বিভিন্ন ধৰণে প্ৰতিবাদ কৰি আহিছোঁ আমি কেইজনমান মানুহ কিছুমানে আমাক সহযোগ কৰিছে কিছুমানে নাই কৰা আৰু আমাকে মূৰ্খ বাৰে বাৰে মূৰ্খ বনাই থকা
ফেয়াৰ এণ্ড লাভলী এডভাৰটাইজ আৰম্ভ হৈছিলে 53 তোমালোকে ফেয়াৰ এণ্ড লাভলী নাম শুনিছা ফেয়াৰ এণ্ড লাভলী 53 আৰম্ভ হৈছিলে 53 আৰম্ভ হৈছে প্ৰথম এডভাৰটাইজতে আছিলে যে সেইটো মহিলে মানুহ বগা হৈ যায় 53 পৰা এতিয়া 2002 চনলৈকে কেৰালা তামিলনাডুৰ এটা মানুহো বগা নহ'ল হ'ল জানো গতিকে আমি কিমান মুখ্য হৈ থাকিলো আৰু অচিনাৰ আগতে তামিলনাডুৰ কিছুমান ল'ৰাই এডুকেটেড কেৰালাৰ কিছুমান ল'ৰাই ফেয়াৰলাভলী সাগৰতে দলিয়াই এটা প্ৰতিবাদ আৰম্ভ কৰিছে সৰু প্ৰতিবাদ তেওঁলোকে কৈছে যে তোমালোকে বহুত ঠকিলা 53 পৰা আমাক বগা হ'ব বুলি কৈ বহুত কোটি টকা দিলা আমিতো বগা নহ'লো প্ৰতিটো কথাই তেনেকুৱা টিভিত যিবোৰ ছোৱালী দেখুওৱা হয় ফেয়াৰলাভলী মহিলে আমুক চেম্পুটো লগালে সেইবোৰ বহুত ধৰণৰ সম্পাদনাৰ মাজেৰেহে সেইখিনি পায়গৈ কিন্তু দ্ৰৌপদী মুৰ্মুৱে একো নলগোৱাকৈ ৰাষ্ট্ৰপতি হ'ব পাৰিছে সেই বস্তুটো যেতিয়া তোমালোকে বুজি পাবা সেই যে আমি যে কেনেকুৱা এখন জগতত ৰঙীন জগতত সোমাই থকা আমি নিঃসংগ মানুহ আমি লাহে অনুভৱ কৰিছো তোমালোকে নাই কৰা এতিয়ালৈকে সেই নিঃসংগতাটো যেতিয়া অনুভৱ কৰিবা তেতিয়া আৰু এতিয়া অলপতে তথ্য পোৱা গৈছে যে মানে ভাৰতৰ মানুহে একেবাৰে সাইকোলজিক্যালি বেছি শিকাৰ হৈছে মানে বহুত সাইকোলজিক্যাল প্ৰব্লেম মাজুলীতো বহুত আছে মই কিনা এটা তথ্য পাইছিলো গাঁৱে গাঁৱে ডিপ্ৰেশ্যনত ভোগা হৈ গৈছে আৰু ইয়াৰ এফেক্ট কৰিছে এই ফেচবুক হেৰিৰ পৰাই কাৰণ তেওঁলোকে দেখে যে একদম মই ফেয়াৰলাভলী ঘঁহি বগা হ'ম মই একদম চানচিল্ক চেম্পু ঘঁহি চুলি দীঘল হ'ব মোৰ একদম ইমানগাল ফলোৱাৰ আছে ইমান কিন্তু যেতিয়া বাস্তৱলৈ গ'লেহে দেখে যে চাৰিওফালে কোনো নাই তেওঁ ওচৰৰ পৰিৱেশটো নেদেখে তাৰপিছত লাহে লাহে নিঃসংগতা ভুগিবলৈ আৰম্ভ কৰে গতিকে এই গোটেই কথাবোৰ চাই মই তোমালোকক অনুৰোধ কৰিম যিমান পাৰা সিমান কমকৈ বেলেগৰ পুতলাবিলাক ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা ব্যৱহাৰ কৰা যিহেতু এতিয়া অনলাইন ক্লাছৰ যুগ নলেজৰ যুগ এতিয়া যিমান পাৰা পাৰ্চনেল জীৱনটো কমকৈ ব্যৱহাৰ কৰা দ্বিতীয় কথা হ'ল কিতাপৰ মাজতে ঘূৰি যোৱা যিমানে যি কথা কিতাপ নপঢ়ক কিতাপ পঢ়া মানুহ কম কিবা যদি যিমানেই কম শেষত কিন্তু মই এটা কথাই কওঁ কিতাপেই শেষ অস্ত্ৰ এতিয়া আমাৰ ইয়াত যিমান মোবাইল বিক্ৰী হৈ আছে USA সিমান মিনিটত কিতাপ বিক্ৰী হৈ আছে বুজি পাইছেনে কিমান তেওঁলোকৰ কণ্ট্ৰাডিকশ্যন কিমান মানে বিৰোধিতা তেওঁলোকে আমাক খেলিবলৈ দি তেওঁলোকে কিতাপ পঢ়ি তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ মানুহ বনাইছে আৰু আমাক দিনে দিনে মূৰ্খ কৰি আহিছে গতিকে তোমালোকে আজিয়ে সিদ্ধান্ত লোৱা যে তোমালোকে মূৰ্খ হ'বানে নিজৰ চিন্তাখিনি নিজে আগবঢ়াই নিবা গতিকে আজিৰ এই কম কথাই কওঁ মই সদায় সকলো অনুষ্ঠানতে কিন্তু মই যদি ভাবোঁ এই কথাখিনিয়ে তোমালোকৰ ইয়াত থকা 10জন ছাত্ৰ ছাত্ৰীৰ মনত যদি কিবা এটা ক্ৰিয়া কৰে হয় দেই আমি আৰু ফেচবুকটো হোৱাটছআপ ৰিলছ চোৱা এইবিলাক অলপ কমাই দিওঁ তাতকৈ কিতাপ পঢ়োঁ কিতাপ নপঢ়িলেও চাৰিওফালৰ যিটো আমাৰ ইকো ফ্ৰেণ্ডলি বা জৈৱ বৈচিত্ৰ সেইখিনিকে চাওঁ বা ইয়াত আমাৰ উজনি মাজুলীৰ মিচিং সংস্কৃতিটো খুব সমৃদ্ধিশালী গতিকে এই সংস্কৃতিটোৰ বিষয়ে অকণমান অধ্যয়ন কৰোঁ বা তাঁতশালৰ যিবিলাক কাম কাজ কিয়নো তোমালোকে সেই বস্তুবোৰ যদি নতুনকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰা তেতিয়াই তোমাৰ মাজত তুমি জন্ম হৈ উঠিবা নতুন নহয় তোমাৰ মাজত তুমিয়ে নিজে জন্ম হৈ উঠিবা কিন্তু ফেচবুক হোৱাটছআপৰ ৰিলছ চোৱা মানুহবিলাকে নিজকে আৱিষ্কাৰ কৰিব নোৱাৰে তেওঁলোক কোন কেমেৰাত এডিট কৰি ফটো এখন দিয়াটোৱে ছাকচেছ নহয় গতিকে এইখিনি কথাই ক'লোঁ তোমালোকৰ হয়তো মোৰ লগত কিছু মতবিৰোধ থাকিব পাৰে থাকিব পাৰে কিন্তু মই আকৌ কৈছোঁ তোমালোকৰ 10জনে যদি এবাৰৰ কাৰণে ভাবা যে আমি আৰু উন্নত ৰাষ্ট্ৰৰ হাতৰ পুতলা নহওঁ আমি দ্বিতীয় বিশ্বৰ যিটো আমাৰ বদনাম সেই বদনামটোৰ পৰা খোল খাই আমাৰ মাৰ্জিনেলাইজ বুলি যিটো আমাৰ বদনাম আছে আমি নিম্নবৰ্গীয় আমি শোষিত মানুহ তাৰ পৰা আমি বাহিৰ ওলাম সেইদিনাই তুমি আকৌ নতুন জন্ম হ'ব আৰু মই আশা কৰিম ইয়াৰ পৰাই জন্ম হওক আৰু তোমালোকে এগৰাকী প্ৰগতিশীল অধ্যক্ষ পাইছা ভাল কেইবাগৰাকী শিক্ষাগুৰু পাইছা খুব ভাল চিন্তা তেখেতসকলে তোমালোকক সহায় কৰিব তোমালোকৰ অনাগত দিনটো ভাল হ'ব আৰু যিহেতু অন্তৰ্গত এটা আছেই গতিকে আমি তেতিয়াও কথা পাতিম তোমালোক সকলোৰে ভাল হওক আৰু মোৰ আটাইতকৈ ভাল লাগিল যে মই বিভিন্ন কলেজত এইকেইদিন ঘূৰি ফুৰিছোঁ মহাবিদ্যালয়ৰ অধ্যক্ষই সংগীতেৰে আদৰণি জনোৱা চাগে এইটো মোৰ প্ৰথম অনুষ্ঠান গতিকে বাইদেউ মই ইয়াতে ধন্যবাদ জনাইছোঁ যে মহাবিদ্যালয়ৰ অধ্যক্ষ বুলি ক'লে একদম কিবা ফিট ফাট একদম বিৰাট বেলেগ ধৰণৰ এটা এক্সপিৰিয়েঞ্চ আমাৰ মনলৈ আহে ন সেইটো যে ভালদৰে তেখেতে এই কামটো কৰিলে খুব ভাল লাগিছে আচলতে আমাৰ দিনত শিক্ষক আৰু
ছাত্ৰ ছাত্ৰীৰ মাজত এক ধৰণৰ গেপ আছিল শিক্ষক যিটো এতিয়া নতুন শিক্ষা নীতিত সেইটো আঁতৰাবলৈ খুব চেষ্টা কৰা হৈছে শিক্ষকটো ছাত্ৰৰে এটা পাৰ্ট বা ছাত্ৰ শিক্ষকৰ এটা পাৰ্ট এনেকুৱা ধৰণৰ কৰিবলৈ চেষ্টা কৰা হৈছে গতিকে বাইদেউ এই ভূমিকাৰ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোককো অনুৰোধ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক নম্বৰৰ সলনি তেওঁলোকৰ যিটো নিউ মানে নতুন যিটো টেকনিকেল লাইফ আনি দিয়া জটিলতাৰ পৰা মুক্ত হ'বলৈ তেওঁলোকক সহায় কৰক আৰু ইহে তেওঁলোকক পথ প্ৰদৰ্শন কৰিব সকলোকে পুনৰ ধন্যবাদ আৰু মই সন্মানিত